আমাৰ গানটোৰ বিষয়ে দুটামান কৈ দিয়ক। আমাৰ আগন্তুক বহাগ মাহত বহাগ বিহু উপলক্ষে আমি বহাগ নামৰ এটা এলবাম আপোনালোকৰ আগত আনিম। আপোনালোকে আদৰে গ্ৰহণ কৰিব বুলি আশা কৰি আহিছোঁ আৰু আগন্তুক দিনত আশীৰ্বাদ দি থাকিব আৰু আপোনালোকৰ সকলোৰে ভাল হওক, মংগল হওক তাৰে কামনা কৰিলোঁ। শ্বুটিং কৰি আছোঁ, খুব ধুনীয়া গান এটি বিহু সুৰীয়া। গমেই পাইছে অনন্যা আছে আৰু ধূপ আহিছে আৰু নীলোৎপল আহিছে ইউটিউবাৰ, আৰু ময়ো আহিছোঁ। আজিকালি গুৱাহাটীতে মই যিহেতু বাসিন্দা হৈ গ'লোঁ গুৱাহাটীত, যদিও মোৰ ওচৰত হোম টাউন গোৱালপাৰা, তথাপিও মই গুৱাহাটীৰ পৰাই আহিছোঁ আৰু খুব ভাল লাগিছে। আচলতে এইটো লোকেশ্যনত হয়তো আমি ফাৰ্ষ্ট মানে ইয়াতে আগতে কোনো শ্বুটিং কৰা নাই। খুব ধুনীয়া ঠাই আৰু ভিডিঅ'টো খুব সোনকালে মুক্তি পাব, আপোনালোকে চাব। ইউটিউবত এভেইলেবল হ'ব আৰু চেনেলতো পাব। তো এতিয়ালৈ কৰি আছোঁ, কমপ্লিট হোৱা নাই, চাওঁ কি হয়, কিমান দূৰ পাৰোঁ। থেংক ইউ। থেংক ইউ। থেংক ইউ। চাৰিওফালে মিনিট হাই 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 এনেকৈ এনেবা খুবেই কষ্ট কৰি আছে আজি ইমান। নমস্কাৰ নমস্কাৰ। কৈ দিয়ক দিয়ক। কষ্টনো কি আৰু, সদায় কৰিয়ে থকা কাম আৰু ন, আৰু যিটো ভাল পাওঁ, ভাল পোৱা কামটোত আৰু কিহৰনো কষ্ট। ভালে লাগে ন? অঁ ভাল লাগে। গান ইয়াতে আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। অভয়াপুৰীত আগতেও আহিছোঁ বাৰু, কিন্তু শ্বুটিং প্ৰথম আহিছোঁ আৰু বিহু গান। অনন্যা বা কেনেকুৱা লাগিছে আজি কমেণ্ট কৰা? কমেণ্ট কৰিব, মেকআপ অভিজিতে কৰিছে আৰু পৰিৱেশটো বিৰাট ধুনীয়া, মানে একদম গাঁৱৰ গছ গছনিৰ মাজত খুবেই ভাল লাগিছে, মানে কিবা খুব শান্তিময়, মানে একদম পৰিৱেশটো খুব পিচফুল, বিৰাট ভাল লাগিছে। তাৰপিছত অৰূপে কৰিছে কোৰিঅ'গ্ৰাফ, ধ্ৰুৱ আছে এইফালে, ধ্ৰুৱৰ লগত মই লাষ্ট নেপালী গান এটা কৰিছিলোঁ। মই তাকে কৈছোঁ, বুজি নোপোৱা গানটো পিছত এতিয়া বিহু গান কৰিছে। নেপালী গানটো মানে আমি ইমান বুজি পোৱা নাছিলোঁ লিৰিক্সখিনি, কিন্তু গানটো ভালে লাগিছে। ভাল ফুল দে বহুত বেষ্ট। নমস্কাৰ। বহুত এবাৰ পাইছে দেই, কওক দুষাৰমান কৈ দিয়ক। আজি ধন্দাৰ যিটো আজি আমাৰ গীত আজি শ্বুটিং হৈ আছে ধন্দাৰ, এই গীতটি যাতে আমাৰ অসমবাসীৰ ৰাইজে আঁকোৱালি লয়। পেপাৰটো আছে নে আপোনাৰ? পেপাৰটো এতিয়া পেপাৰটো একো নহ'ব ন? অ'কে, পিছত দেখুৱাম, দাদাই অলপমান দেখাই দিব আৰু ন? ঠিক আছে। তো আমাৰ লগত আছে ধন্দা। ধন্দা আজি বেছি ধুনীয়া লাগিছে দেই আপোনাৰ। কওক। সকলোকে নমস্কাৰ জনাইছোঁ, আৰু মই কম দিনৰ ভিতৰত ৰাইজক এটি সৰু উপহাৰ দিবলৈ ওলাইছোঁ। এই বহাগ উপলক্ষে দিম আপোনালোকৰ মাজত, অতি শীঘ্ৰে আহি আছে। মানে খুব সুন্দৰ গীত এটি, আৰু এই গীতটিত কণ্ঠদান মই নিজে কৰিছিলোঁ, লিখিছিলোঁ মই, আৰু মিউজিক কম্প'জ কৰিছিলে আমাৰ কপিল দা, তেওঁ বৰ ভাল মিউজিক কম্প'জাৰ, আৰু কোৰিঅ'গ্ৰাফ কৰি আছে আমাৰ অৰূপ দা, তেখেতক সকলোৱে জানে। আৰু অসমৰ আমাৰ খুব নাম থকা আমাৰ দুগৰাকী শিল্পী আছে, তেওঁ হৈছে অনন্যা বা আৰু ধ্ৰুৱ দা আছে। গতিকে এই গীতটি খুব সোনকালে আপোনালোকৰ মাজত আমি আগবঢ়াই দিম। আশা ৰাখিছোঁ এই গীতটো সকলোৱে শুনি ভাল পাব, শ্বেয়াৰ কৰিব, এইখিনিয়ে কৈছোঁ। গতিকে শ্বটত আছোঁ আজি, আৰু বিশেষ নকওঁ। থেংক ইউ। ঠিক আছে, বাইদেউৰ লগত চিনাকি কৰিছোঁ। শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব। য়েছ, যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ন? আছে ধ্ৰুৱ দা। ইয়ে লাইভ কৈ দিয়া। দেখাইছে ন শ্বুটিং কৰি? নাই কৰি আছে, দেখাইছে, কিন্তু দুই খাব কৈ দিয়া আৰু। একদম ভাল পাব বুলি আশা ৰাখিছোঁ ন? সকলোৱে কষ্ট কৰি আছে, বহুত ডাঙৰ এমি, আপোনালোকে দেখা পাইছে গোটেইখিনিকে, ওপৰত ডাইৰেকশ্যন কৰিছে। গতিকে আশা ৰাখিছোঁ মই ভাল পাব বুলি। হ'ব। বহাগ বুলি এটা খুব ধুনীয়া এলবাম আমি কৰিব লৈছোঁ। দাক খুব সুন্দৰ গান, আৰু আমাৰ মাজত কোন কোন আছে দেখিলে আপোনালোকে। গতিকে সকলোৱে গানটো চাব আৰু আশীৰ্বাদ দিব, আৰু গানটো শ্বেয়াৰ কৰিব, লাইকছ কৰিব, কমেণ্ট কৰিব। মই এনে কৰোঁতে নকৰিব, মানে কথাটো হ'ল আমি অভয়পুৰীত কৰি আছোঁ শ্বুটিং, আৰু কি ক'ম আৰু এয়াই, আৰু বহুত ভোক লাগিছে। অ'কে, এই আমাৰ পৰমদাৰ পৰা কেমেৰা ফ্ৰেম লৈ আছে। গতিকে ভাল লাগিছে আহি, কাৰণ এনেকৈ ভিতৰুৱা অঞ্চলত সোমোৱা নাছিলোঁ, যদিও ঘূৰি থকা হয়। আজি সোমাইছোঁ, আৰু মই ব্লগ বনাই আছোঁ মোৰ চেনেলৰ কাৰণে, নীলোৎপল চলিহাৰ লগতে ট্ৰেভেল জিন্দগী দুটাতে আপোনালোকে পাব ব্লগবিলাক। আমি গুৱাহাটীৰ পৰা যেতিয়া ওলাইছোঁ, গাড়ীত কি কৰি আহিছোঁ তাৰ পৰা আৰম্ভ কৰি শ্বুটিং লোকেশ্যন পোৱালৈকে বনাই আছোঁ।
আশা কৰোঁ আপোনালোকে ভাল পাব আৰু খুব ভাল লাগিল, ভাল লগা মানুহ, ভাল লগা ঠাই। আকৌ আহিম, খালি আপোনালোকে মৰম আশীৰ্বাদ কৰিব। আৰু এই গানটো যিটো বহাগ নামৰ এটি সুন্দৰ গীত আহি আছে, আপোনালোকে আদৰি ল'ব। থেংক ইউ, সকলো ভালে থাকক। হেল্ল', আজি ধুনীয়া গান এটাৰ শ্বুটিং হৈ আছে। আমি আছোঁ এইখন কি কয়, অভয়াপুৰী। ফাৰ্ষ্ট টাইম আহিছোঁ এইটো জেগাত। ভাল লাগিছে গোটেই চবকে লগ পাই, আৰু কাম হৈ আছে, ষ্টাৰ্ট হৈ আছে। আৰু চবকে আশীৰ্বাদ কৰিব, যোনে যোনে চাই আছে লাইভটো, যাতে গানটো ভাল হয়। আৰু সোনকালেই ৰিলিজ দিব, চাব আপোনালোকে। থেংক ইউ। এইটো এবাৰ বজাই দেখুৱাই দিওঁ ৰাইজক। নাই এইটো মানে নবজিব। চিকন খোৱা কলিজাটো। বন্ধাকবি ভাজি, ভাত, ইয়াত কি আছে? মাংস, লাবৰা, তাত কিবা বনাব আৰু পানী উতলি আছে। ধুনীয়া গান, বিহু গান, আৰু ধনদীপ বৰ্মনৰ গান। ধ্ৰুৱ আছে মোৰ লগত, আৰু গানটো কৰিঅ'গ্ৰাফ কৰিছে অৰূপৰ লগত ফাৰ্ষ্ট কাম। আৰু অভয়াপুৰীলৈ আগতেও আহিছোঁ, কিন্তু শ্বুটিং কৰিবলৈ অহা নাছিলোঁ। ভাল লাগিছে, ইয়াৰে মানুহবিলাক খুব মৰমীয়াল, ধুনীয়া মৰমেৰে আমি শ্বুটিংবোৰ কৰি আছোঁ। আৰু এতিয়া শেষ হ'ব শ্বুটিং, অলপ আছে আৰু বাকী। অভিজিতে মেকআপ কৰিছে। অভিজিত হাই কৈ দিয়া। অঁ, আৰু এইফালে ৰাজীৱ আছে। ৰাজীৱ হাই কৈ দিয়া। আমি গুৱাহাটীৰ পৰা আজি ৰাতিপুৱাই আহিলোঁ 5:30 আৰু বহুত কুঁৱলী। তাৰপিছত ফাইনেলি পালোহি। এতিয়া কুঁৱলী মানে তেতিয়া কুঁৱলী, আৰু এতিয়া ইমানেই ৰ'দ, গাড়ী ক'ত থওঁ তেনেকুৱা হৈ গৈছে। আচলতে থাকিব পৰা নাই মানে। যি হওক, গানটো সুন্দৰ এটা গান, বিহু গান। আপোনালোকে চাব, আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। ধ্ৰুৱ আছে মোৰ লগত, ধ্ৰুৱে কৰিছে গানটো। আৰু নীলোৎপল চলিহাৰ ইউটিউব চেনেলতো আপোনালোকে পাব, কৰি আছে তেওঁ। থেংক ইউ। আমিও আহি আছোঁ বহাগ, এটা সুন্দৰ এটা বিহু আধুনিক গীত এটালৈ আহি আছোঁ। আপোনালোকে চাব, অসমৰ সংস্কৃতিপ্ৰেমী ৰাইজে খুব ভাল পাব গানটো শুনি। আৰু আশা কৰোঁ গানটো এই বছৰৰ ভিতৰত এটা খুব জনপ্ৰিয় গীত হ'ব। ধন্যবাদ।